নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু আৱাৰ চেনেল। হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ বহুত বেছিয়ে ভাল। আৰু আজি এটা নতুন দিনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু ডেইলি ভ্লগ দিম বুলি কৈছোঁ, সেইকাৰণে ভ্লগ দি দিম। আৰু হেল্ল' নমস্কাৰ, যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে কৰি ল'ব। আৰু আপোনালোকে দি থকা মৰম চেনেলৰ কাৰণে বহুত বেছি ধন্যবাদ। যোৱা ভিডিঅ'টো চালে আপোনালোকে আইফোনটো ল'লোঁ, আইফোনটো লৈ হাহাকাৰ, মানে পইচা বহুতখিনি যায়তো। কিন্তু ভিডিঅ' বনাবলৈতো এটা আইফোন লাগে, বা নৰ্মেল ভিডিঅ' নৰ্মেলো পাৰি, কিন্তু এটা আইফোন এটা লাগে। মানে সেইটো যিটো ঘৰত আছে সেইটো মানে এওঁ নিদিয়া হ'ল, অলপ বেয়া হৈছে, এইটো বহুত পুৰণা হ'ল। গতিকে আইফোনটো ল'লোঁ। আৰু এতিয়া যিহেতু অফিচ যাব লাগিব, সোমবাৰ হয়, ক'ত কি বনাইছে, কি কৰিব লাগে, গোটেইখিনি বস্তু দেখাই আছোঁ ৰ'ব। চালোঁ ক'ত কি আছে। ইয়াতে দেখোন মাংস, কালিৰে মাংস আছে। ইয়াতে ভাত অলপ বনাব লাগিব। এতিয়া বনাই লওঁ ধুনীয়াকৈ। বুলি ওলাই মানে যিহে গৰম পৰিছে, বাপৰে বাপ। মাজতে বৰষুণো দিলে দিনত মানে গধূলিকৈ যোৱাকালি বৰষুণ দিছিলে। তাৰপিছত এতিয়া ৰাতি পুৱাই যি ৰ'দ মাৰিছে, কিবা ওলাই মেলি ওলালোঁ। এতিয়া যাওঁ অফিচ, ৰেপিড এখন বুক কৰিব লাগিব। তাতে 100 টকা এটা বিস্কুট, মানে ঘৰলৈ অকণমান মনত পৰি আছে দিয়কচোন। এতিয়া কেতিয়া যাব পাওঁ, কি পাৰোঁ আপোনালোকক জনাম। তো বলক যাই থাকক। হায়দৰাবাদ মেট্ৰ' হ'লে হ'ব কি, গোটেই লেতেৰা খেলি আছে, মাৰ্বল খেলি আছে দেখোন। তাতে সেৱা কৰি বঢ়িয়াকৈ অফিচ যাবলৈ ৰেডি হৈছোঁ। এতিয়া ৰেপিড এখন ৰখি আছোঁ। আৰু অফিচ আহি পালোঁ, প্ৰথম দিন। যাওঁ বলক কেতিয়া কি হয়। অফিচ আহি পালোঁ, মানে অফিচৰ ভিতৰত সোমালোঁ। আৰু গোটেই ভিতৰত বাৰু মোবাইল দিব নিদিয়ে। কি হয় নাজানো, বহুত দিনৰ মূৰত আহিছোঁ। মেনেজাৰে অলপ খং কৰি আছে। তো বলক যাওঁ। পালোঁ, আৰু এইটো মোৰ চিট, ইয়াতে বহোঁ। এতিয়া বহুত দিনৰ মূৰত বহিবলৈ পাইছোঁ ফুল চিটত। এতিয়া আৰু কাম কৰাহে কথা। আৰু ৰখি আছে আমি এতিয়া মান্দি খাব যাম। আৰু এইবিলাক পূৰা কেববিলাক ৰখি আছে। আৰু এতিয়া যাওঁ, মান্দিটো খাই আহোঁ অফিচৰ পৰা। এতিয়া ডিনাৰ মানে ৰেডি আদা, ৰেডি, চব ব'টছ ৰেডি। ভাত পানী খালোঁ, ভাত পানী খাই উঠি ধুনীয়াকৈ অকণমান ৰেষ্ট লৈছোঁ। আমাৰ ফিল্ড এখন ফিল্ডত খেলা ধূলা হয় মাজে মাজে, এইখন এনেকৈ আছে। আৰু আমাৰ অফিচটো হ'ল এইফালে আছে। পিছপিনে পাৰ্ক, আমাৰ ইয়াতে মানে ক্ৰিকেট খেলে। এই তাতে ক্ৰিকেট খেলে। বন্ধু এতিয়া আহিলোঁ অফিচৰ পৰা। দুৰ্গা এই জয় হো, দুৰ্গাই জয় হো দিছে। আৰু এতিয়া আহি পালোঁ। আহি পাই ঘৰত যাওঁ। আৰু গোটেই ৰাতিটো ইয়ালৈ মাৰি লৈছোঁ। যি ঠাণ্ডা পৰি আছে নহয়, মাথা গৰম হৈ গৈছে। বহুত ঠাণ্ডা অলপ পৰিছে। বৰষুণ দি আছে ৰাস্তাবোৰত। শব্দ বা শুনিছেনে নাই নাজানো। ই মোক ছোৱালী চাই থাকোঁতে দেখা পালোঁ অ'লাৰ যিটো নেকি ইলেক্ট্ৰিক চাৰ্জাৰ হয়। মানে ইলেক্ট্ৰিক চাৰ্জ যিবিলাক গাড়ী আছে সেইবিলাক ইয়াতে চাৰ্জত দিব পাৰি, কিন্তু ফকতীয়াতে, মানে ফ্ৰীতে। স্কেন কৰিলে হ'ল গাড়ীৰ। বা আমাৰ ফালে আহিব আৰু লাহে লাহে এইটো অ'লাৰ চাৰ্জিং দিয়াটো। এইটো অ'লাৰ চাৰ্জ দিয়া পইণ্ট, আৰু পেট্ৰল পাম্পৰ লগতে আছে। ফাইনেলি বন্ধুত আহি আমাৰ গলিত সোমালোঁ আহি। আৰু এয়াই জীৱন আৰু ল'ৰা মানুহৰ বুলিয়ে নহয়, চাকৰি কৰা সকলোৰে ল'ৰা ছোৱালী বুলি কথা নাই আজিকালি। আৰু আহিলোঁ এতিয়া ভাগৰে জোগৰে আহি। এতিয়া অলপ শুই দিম, আকৌ কালি ৰাতিপুৱা উঠিবলৈ। এইটো কৈছোঁ কি ডেইলি ভ্লগ দিম, সেইকাৰণে দিছোঁ ভ্লগ। য'ত যি কৰি আছোঁ, যেনেকৈ আছোঁ সেনেকৈয়ে দিছোঁ। ৰাস্তাটো চাই লওঁ ৰ। যিমান হ'লেও আৰু কাম কৰিতো খাবই লাগিব, অলপ কষ্ট হ'বই বাৰু। কোনোবাই ৰাতি কৰে, কোনোবাই দিনত কৰে। আৰু ইয়াতে স্পেচিয়েলি ৰাতি কৰাৰ কাৰণ বহুতকেইটা আছে। আন্ধাৰে ক'ৰবাত পৰিম, ৰাতি কৰাৰ কাৰণ বহুতকেইটা আছে। কাৰণ ৰাতি কৰিলে মই আকৌ ইউটিউবটো কৰিব পাৰোঁ। সেনেকৈ আৰু কিবাকিবি মিলাই আছোঁ বাৰু, যেনেকৈ নহওক। আৰু ডেইলি ভ্লগ দিম বুলি কৈছিলোঁ, দিছোঁ। আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট কৰি ক'ব। লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু জয় গণেশ মন্দিৰৰ সেৱালৈ
আজিলে হেল্ল' নমস্কাৰ বাই বাই ফ্ৰেণ্ডছ লাভ ইউ বাই বাই লগ পাম নেক্সট কালি আকৌ ব্লগ আহি আছে মজা ব্লগ আহিব কালি